কাৰোবাক যদি প্ৰয়োজনতকৈ বেছি খাদ্য খাবলৈ দিয়া হয় তেতিয়া হয়তো তেওঁ আধা নোখোৱাকৈ এৰি যাব। একেদৰে কাৰোবাক প্ৰয়োজনতকৈ বেছি মূল্য অথবা গুৰুত্ব দিলে নিজেই মূল্যহীন হ'বলগীয়া হয়। সৰু সৰু ভুলৰ পৰাই আমি শিক্ষা লোৱা উচিত, কিয়নো পথৰ সৰু শিলতহে উজুতি খাওঁ, পাহাৰত কেতিয়াও উজুতি নাখাওঁ। যদি মনটোৱে কয় যে তুমি বহু কিছু হেৰুৱাইছ, তথাপি কিন্তু নিজৰ ওপৰৰ বিশ্বাস নেহেৰুৱাব, কাৰণ মনত ৰখা ভাল, গছে গোটেই পাতবোৰ হেৰুৱাৰ পিছতো বিশ্বাসেৰে অপেক্ষাৰত থাকে অনাগত শুভ দিনত ডাললে নকুঁহিপাত আহিব বুলি। জীৱনত যদি কিবা এটা কৰিব বিচৰা তেনেহলে অকলে কেনেদৰে যুঁজিব লাগে সেয়া শিকি লোৱা উচিত। নিজৰ দুখ কষ্টবোৰ যিমানেই গধুৰ নহওক কিয় কাৰো সন্মুখত বিশ্লেষণ কৰাৰ দৰকাৰ নাই। ইয়াৰ সলনি ভালেই আছো বুলি কোৱাই উত্তম, কাৰণ মানুহে কেৱল সহানুভূতিহে দেখুৱাব, কিন্তু কোনেও তোমাৰ দুখবোৰ অনুভৱ কৰি নেচাব। যিটো বস্তু আমাৰ নহয় সেইটোকে হেৰুৱাবলৈ ভয় কৰোঁ আৰু হেৰুৱাৰ পিছত আফচোচ কৰোঁ, কিন্তু যিটো আছে সেইটোৰ যতন ল'বলৈ হেলা কৰোঁ বাবে আমি বেছিকে দুখী হওঁ। ভাল পোৱাত বিফল হোৱাৰ কষ্টতকে পৰিয়ালৰ লোকৰ পৰা পোৱা কষ্টৰ যন্ত্ৰণা দ্বিগুণ বেছি, কাৰণ ভাল পোৱাৰ বাবে পোৱা কষ্টবোৰ আনক শ্বেয়াৰ কৰিব পাৰি, কিন্তু পৰিয়ালৰ পৰা পোৱা কষ্টবোৰ সহজতে কাকো শ্বেয়াৰ কৰিব নোৱাৰি। নিজকে সফলতাৰ দিশে আগুৱাই লৈ যোৱাৰ প্ৰথম পদক্ষেপ হ'ল নিজৰ সমস্ত ভুলৰ বিষয়ে জানি লোৱা আৰু পুনৰাই এই ভুলবোৰ নকৰাৰ বাবে সজাগ হোৱা। যি নাৰী স্বাৰ্থৰ বাবে শৰীৰ দি দিয়ে সেই নাৰীৰ সফলতা স্থায়ী নহয়। আকৌ যি পুৰুষে তৃপ্তিৰ বাবে শৰীৰ বিচাৰে সেই পুৰুষক কেতিয়াও এটা শৰীৰে সুখী কৰি ৰাখিব নোৱাৰে।